Subscribe now and press the bell icon. Never miss an update. हेलो बंधु बान्धवीসকল আজি আমি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে আজি আমাৰ এই ভিডিঅ'ৰ পৰা জানিব পাৰিব গুগল মেপত আপোনাৰ ঘৰৰ লোকেশ্যন বা আপোনাৰ দোকানৰ লোকেশ্যন কেনেকৈ এড কৰিব। আপোনালোকে আমাৰ এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে ভালদৰে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন আহি থাকে তেনেহ'লে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আপুনি কি কৰিব, আপোনাৰ যিটো মোবাইলৰ যিটো গুগল মেপৰ এপ আছে সেই এপছটোত আপোনালোকে যাব। এই এপছটো যদি আপোনাৰ মোবাইলত নাথাকে তেনেহ'লে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপোনালোকে দেখা পাইছে পাকিস্তান, চাপ'জ ধৰক আমাৰ ইণ্ডিয়া ইয়াৰ পৰা আপুনি চাপ'জ ধৰক গুৱাহাটীত যাব। গুৱাহাটীত যাব, গুৱাহাটী এয়াৰপৰ্টত যাব। আপুনি গুৱাহাটী এয়াৰপৰ্টত যাবলৈ হ'লে আপোনাক বহুতো মানুহক সোধা পোছা কৰিব লাগিব বা গাড়ীতে যাব লাগিব, বা আপুনি বাইকেৰে যাই আছে কিন্তু সেই লোকেশ্যনটো আপুনি নাজানে কোন বাটেৰে যাব লাগিব, তেনেহ'লে আপোনালোকে ডাইৰেক্ট মেপত আহি গুৱাহাটী এয়াৰপৰ্ট মাৰি দিব। মাৰি দিয়াৰ পিছত লোকেশ্যনটো আহি যাব। ইয়াৰ পৰা আপোনালোকে ডাইৰেক্ট ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এতিয়া আপুনি আছে গাড়ীৰ যিটো আপুনি চিন দেখা পাইছে ইয়াত আপুনি আছে, আৰু যিটো নীলা ৰঙৰ যিটো আপুনি বাট দেখা পাইছে এই বাটেৰে আহি আপোনালোকে ডাইৰেক্ট এয়াৰপৰ্টত ইয়াত আপোনালোকে আহি পাৰিব। ইয়াত আপোনালোকে দেখা পাইছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল, আপোনালোকে এনেকৈ দেখিব পাৰিব বা এনেকৈ ইয়াত আহিব পাৰিব। তেনে ক্ষেত্ৰত আপোনাৰ যদি এড্ৰেছটো আপোনাৰ ঘৰৰ এড্ৰেছ বা আপোনাৰ দোকানৰ এড্ৰেছটো যদি আপুনি দি থয় তেনে ক্ষেত্ৰত মানুহে এনেকৈ গুগল মেপত চাৰ্চ কৰি আপোনাৰ ঘৰত আহিব পাৰিব। এতিয়া আমি আপোনালোকে দেখুৱাম ইয়াত কেনেকৈ কৰিব। আপোনালোকে ইয়াত দেখা পাইছে এক্সপ্ল'ৰ গ' ছেভ কাণ্ট্ৰি, বাট আপোনালোকে যিটো প্লাছ চিন দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। প্লেচটো এড কৰাৰ কাৰণে ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে এডিট মেপ এড প্লেচ, ইয়াতে আপোনালোকে দেখা পাইছে 2 নম্বৰটো প্লেচটো আপোনাৰ এড কৰাৰ কাৰণে ইয়াত প্লেচ ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। প্ৰথম যিটো আপোনালোকে বক্স দেখা পাইছে প্লেচ নেম লোকেট, ইয়াত আপোনালোকে সেই প্লেচ নামটো দিব। আপুনি যদি ইয়াত দোকানৰ লোকেশ্যন দিব বিচাৰে তেনেহ'লে দোকানৰ নামটো দিব, বা আপুনি যদি আপোনাৰ ঘৰৰ লোকেশ্যনটো দিব বিচাৰে তেনেহ'লে আপোনাৰ হাউচ নাম্বাৰটো বা আপোনাৰ নামটো ইয়াত দি দিব। তাৰপিছত আপোনালোকে কেটাগৰী ইয়াত ক্লিক কৰিব। কেটাগৰীত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকৰ কেটাগৰী যি হয় আপোনালোকে ইয়াৰ পৰা দিব। তাৰপিছত আপোনালোকে 3 নম্বৰ বক্সত আহিব এড্ৰেছ ৰিকুৱেষ্ট। এই বক্সত আপোনালোকে ইয়াত দেখা পাইছে এটা লোকেশ্যনৰ চিন আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি যি ঠাইত আছে সেই এড্ৰেছটো অট'মেটিক ইয়াত লৈ ল'ব। এইখিনি কাম হোৱাৰ পিছত আপোনালোকে এডিট মেপ লোকেশ্যন ইয়াত ক্লিক কৰি আপোনালোকে লোকেশ্যনটো দেখিব পাৰিব। এই লোকেশ্যনটো আপোনাৰ হৈ যাব। এতিয়া আপুনি এই লোকেশ্যনত আছে এইটো দেখাইছে ইয়াত লোকেট উইথিন, এইটো নালাগে। এইখিনি হোৱাৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব এই পেজটো অ'পেন হ'ব। ইয়াৰ পৰা আপোনালোকে 5 ষ্টাৰ দিলে দিব পাৰে। ইয়াত ক্লিক কৰি 5 ষ্টাৰ দিব। ইয়াত আপুনি কিবা লিখিব পাৰে, নালিখিলেও কোনো কথা নাই। তাৰপিছত আপোনালোকে পোষ্ট ইয়াত ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে কাণ্ট্ৰি বাট মোৰ ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াত আপুনি দেখা পাইছে এডিট মেপ, এইটোতো কিবা যদি আপোনাৰ ভুল হয় তেনেহ'লে এডিট মেপত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা শুদ্ধ কৰি দিব পাৰিব। তাৰপিছত আপোনালোকে এড প্লেচ, এইটোতো আপুনি কৰিলে। তাৰপিছত আপোনালোকে ৰাইট ৰিভিউ, এইটো আপোনাৰ নালাগে। যদি আপুনি ফটো দিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত ফটোত ক্লিক কৰি আপোনাৰ দোকানৰ ফটো বা আপোনাৰ ঘৰৰ ফটোটো ইয়াৰ পৰা দিব পাৰিব। ফটোটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব। আপোনাৰ এইটো 24 ঘণ্টাৰ ভিতৰত লোকেশ্যনত আপোনাৰ এই প্লেচটো বা আপোনাৰ এড্ৰেছটো আপোনাৰ লোকেশ্যনটো ছেট হৈ যাব। তো এনেকৈ আপোনালোকে আপোনাৰ সেই এড্ৰেছটো আপোনাৰ লোকেশ্যনটো গুগল মেপত দিব পাৰিব। তো আজিৰ ভিডিঅ' ইমান আছিল। ভিডিঅ' যদি ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব, আৰু আমাৰ এই চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা নটিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। ধন্যবাদ।